মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিহেতুকে মই চেনেলটো খোলোতে কৈছিলোঁ, এই চেনেলটোত সমাজ বিজ্ঞান বিষয়ৰ ওপৰত ৩য় শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈকে যিমানখিনি প্ৰশ্ন আছে সকলোবোৰ প্ৰশ্ন আলোচনা কৰিম। সেইবোৰ দিয়ে থকা হ'ব বাৰু, হ'লেও তোমালোকৰ যিহেতুকে ছমহীয়া পৰীক্ষা ওচৰ চাপিছেহি, সেইকাৰণে আজি মই এখন ৰচনা দিছোঁ। সমাজ বিজ্ঞান বিষয়ৰ ওপৰতো আলোচনা কৰিম, মাজে মাজে এনেকৈ ৰচনা হওক বা যিকোনো দৰকাৰী বস্তু জিকে হওক, অসম জিকে, সাধাৰণ জ্ঞানৰ কথা কৈছোঁ আৰু সেইখিনি দি থাকিম মাজে মাজে এটা দুটা ক্লাছত। আজি এখন ৰচনা লৈ আহিছোঁ, ৰচনাখন চাই লোৱা। বিজ্ঞানৰ অৱদানখন আজি লৈ আহিছোঁ। প্ৰথমতে ৰচনা লিখোঁতে আৰম্ভণি হ'ব বিজ্ঞানৰ উপকাৰিতা, তাৰপিছত নেক্সট আহিব বিজ্ঞানৰ অপকাৰিতা যেনেকৈ হ'ব অপকাৰিতা হ'ব, লাষ্টত আহিব সামৰণি, এনেকৈ লিখিব লাগিব। এতিয়া প্ৰথমৰ আৰম্ভণিৰ পৰা চোৱাচোন। আৰম্ভণিটো চাই লোৱা। মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী। আদিম অৱস্থাৰ পৰা বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আহি মানুহে আজিৰ এই অৱস্থা পাইছেহি। জুইৰ আৱিষ্কাৰে মানৱ জাতিৰ আমূল পৰিৱৰ্তন সাধিলে। আজি আমি বিজ্ঞান অবিহনে জীৱন ধাৰণ কৰা কথাটো ভাবিবই নোৱাৰোঁ। বিজ্ঞান আমাৰ জীৱন ধাৰণৰ অংগ হৈ পৰিছে। অভাৱেই আৱিষ্কাৰৰ মূল। মানুহৰ জীৱন ধাৰণ সহজ সৰল বিলাসী কৰি তুলিবলৈ বিজ্ঞানৰ নতুন নতুন বস্তু আৱিষ্কাৰ হৈ আছে। আজিৰ বিজ্ঞানে কি পৰা নাই। ৰাতিপুৱা শুই উঠি লোৱা ব্ৰাছডালৰ পৰা ৰাতি শোৱা বিচনাখনলৈ বিজ্ঞানৰ অৱদান। আৰম্ভণি মানতে শেষ। তাৰপিছত আহিছোঁ বিজ্ঞানৰ উপকাৰিতা। আজিৰ যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানে আজি আমাৰ পৃথিৱীখনক এখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰিত কৰিছে। বিশ্বৰ যিকোনো প্ৰান্ততে ঘটা বা-বাতৰি আমি মুহূৰ্ততে লাভ কৰিব পাৰোঁ। আজি বিজ্ঞানে আমাক কি দিয়া নাই, ঘৰত বহিয়েই ক'ত কি ঘটিছে সেই কথা জানিব পাৰোঁ। আৰুতো লিখিছিলোঁ কাটি দিছোঁ পাৰোঁ। খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষৰ সময়ৰ পৰা ঊনবিংশ শতিকাৰ আদিভাগতে বিজ্ঞানৰ নৱ আৱিষ্কাৰ হয়। সেয়ে এইছোৱা কাল বিজ্ঞানৰ সোণালী যুগ বুলি ক'ব পাৰি। পূৰ্বতে মানুহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ হ'লে নানা ধৰণৰ বাধা বিঘিনি অতিক্ৰম কৰি দুৰ্গম পথেৰে খোজ কাঢ়ি যাব লাগিছিল। আজিকালি পলকতে মানুহে যান-বাহন, ৰেলগাড়ী, উৰাজাহাজ আদিৰ সহায়ত এখন দেশৰ পৰা আন এখন দেশলৈ যাব পৰা যায়। মানুহ প্ৰকৃতিৰ দাস, কিন্তু আজি মানুহে প্ৰকৃতি নিজৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছে। বিজ্ঞানে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাই আমাক দিছে সৃষ্টিতত্ত্ব, ঐতিহাসিক নৃতাত্ত্বিক জ্ঞান। বিজ্ঞানে গ্ৰহ নক্ষত্ৰৰ সন্ধান দিছে। আজি মানুহে চন্দ্ৰৰ অৱতৰণ কৰিছে। অন্য গ্ৰহত মানুহে বসতি সম্ভৱ কৰিবলৈ বিজ্ঞানৰ যৎপৰোনাস্তি চেষ্টা কৰিছে। বিজ্ঞানৰ ন আৱিষ্কাৰে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে। বিজ্ঞানৰ বাবে মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। বিজ্ঞানৰ সহায়ত নানা জটিল ৰোগৰ চিকিৎসা সম্ভৱ হৈ পৰিছে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক উৎপাদন ব্যৱস্থা সম্ভৱ হৈছে। খেতি-বাতিৰ বাবে বিভিন্ন ধৰণৰ আহিলা পাতি আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ ফলত খেতিয়কৰ সময় ৰাহি হৈছে আৰু উৎপাদন অধিক কৰিবলৈ সক্ষম হৈছে। অপকাৰিতা। বিজ্ঞানৰ পৰা যি অপকাৰিতা সেইখিনি লিখিছোঁ ইয়াত। বিজ্ঞানে এহাতে যিদৰে আমাক সভ্যতাৰ চৰম শিখৰলৈ লৈ গৈছে, আনফালে ই মানৱ জাতিৰ ধ্বংসৰ কাৰণো হৈ পৰিছে। পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ, বোমা বাৰুদ আদিৰ আৱিষ্কাৰে মানুহৰ জীৱনলৈ
কঢ়িয়াই আনিছে চৰম হতাশা। বোমা বাৰুদৰ ফলত মানুহৰ জীৱন যিদৰে নাশ হৈ বোমা বাৰুদৰ ফলত মানুহৰ জীৱন যিদৰে নাশ হৈছে ঠিক সেইদৰে কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰতা বঢ়াই শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ লেখীয়াই মাটিৰ প্ৰদূষণ কৰি ভৱিষ্যত জীৱনলৈ হতাশা কঢ়িয়াই আনিছে। কল কাৰখানা আৱৰ্জনাই বায়ু প্ৰদূষণ কৰি আমাৰ যোগ্য ভোগ্য বসুন্ধৰা মানে পৃথিৱী, ইয়াত পৃথিৱীটো অব্লিকত দিছোঁ মই, পৃথিৱী চৰম বিপৰ্যয় সৃষ্টি কৰিছে। কৃত্ৰিম উপগ্ৰহ আৰু ৰকেট ব্যৱহাৰ আমাৰ পৃথিৱীৰ এক ভয়াৱহ পৰিস্থিতিলৈ লৈ গৈছে। এতিয়া লিখিবা সামৰণি এনেকৈ লিখিবা। সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। আমি বেয়া গ্ৰহণ নকৰি ভালটো গ্ৰহণ কৰিব লাগে। মানৱ জাতিৰ কল্যাণৰ কাৰণে বিজ্ঞানক ব্যৱহাৰ কৰি মানৱ জাতিৰ সমস্যা দূৰ কৰাৰ বাবে যত্ন কৰিব লাগে। বিজ্ঞানৰ উপযুক্ত ব্যৱহাৰৰ যোগেদিহে আমি বিজ্ঞানৰ পৰা যথেষ্ট উপকৃত হ'ম। ইমানতে শেষ। বাকী দুখনমান ৰচনা আৰু আকৌ দিম তোমালোকক। আজি এইখন ইমানতে শেষ। যদি কিবা বুজি পোৱা নাই কমেণ্টত লিখিবা, আৰু যদি কমেণ্টত লিখিবা আৰু শ্বেয়াৰ কৰিবা চবকে, যিসকলে পোৱা নাই, যিসকলে পাইছা সকলোকে শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি থবা, যাতে আকৌ অনাগত দিনত যিবিলাক ভিডিঅ' দিওঁ তোমালোকে পাই থাকিবা। আজিলৈ আহোঁ, ধন্যবাদ।